এয়া হৈছে কালী মন্দিৰৰ হয়, বিশ্বনাথ চাৰিআলি কালী মন্দিৰৰ ভিডিঅ'। আৰু আমি বিশ্বনাথ চাৰিআলিৰ পৰা ওলালোঁ। বৰ্তমান বিশ্বনাথ চাৰিআলিৰ পৰা পূজা চাবলৈ ওলোৱাৰ মতে বোলে পাণ খায়, পাণটো খাই লওক। পাণটোত জুই লগাই দিছে, তাৰপিছত খাব পাৰে। এই জুই লগাই দিলে আৰু মুখত মেলি বহাই দে, নাজালে বাৰু মুখত। তাৰপিছত ইফালে পাণৰ পইচাটো দি লওঁ, পাণৰ পইচা দি ল'লে আৰু। তাৰপিছত এতিয়া এই চাওক টাউনৰ যিটো আপোনাৰ হৈছে ট্ৰেইনছৰ সন্মুখত আৰু পুলিচ পইণ্টৰ ওচৰতে বুজিছে মানুহ। এই লাষ্টৰ দিনাখন এখন ট্ৰেইনছ হয়, তাৰ ওচৰতে আছে পাণ দোকানখন বহিছে। আৰু মানুহ চাওক, এইফালে ইমান মানুহ অলপ কম আছে, তথাপিও মানে কম নহয়েই আৰু সিটো ছাইডত বহুত মানুহ। এয়া হৈছে আপোনাৰ আমবাৰী। ৰখি নহয়, য'ত মানে মণ্ডপ আৰু বা মানুহ সৰু সুৰাকৈ বনোৱা হৈছে ভিডিঅ'টো, বেছি লম্বাও নহয়। আৰু এয়া দুৰ্গা মাৰ ওচৰত সেৱা ধৰি লোৱা হ'ল আমাৰ। তাৰপৰা এয়া হৈছে আমবাৰীৰ ওচৰত, যোনটো আপোনাৰ প্ৰতি বছৰে ইয়াত বহুত ধুনীয়া হয়। এইবাৰ চাই ইয়াতে পাছপোৰ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড দি পেলাই বনাইছে, বহুত ধুনীয়া লাগিছে বাৰু। মানুহ দেখিছে কিমান মানুহ, তাততো আৰু ভিতৰত সোমাব পৰা আৰু কি ক'ব, কিমান মানুহ এয়া দেখিছে। তাৰপিছত এয়া যোনটো পুলিচ পইণ্টৰ ওচৰৰ হয়, যোনটো মানুহ দেখিছে এয়া চিনেমা হলৰ ওচৰৰ। তাৰপৰা এইফালে আমি আহি ইফালৰ পৰা লাহে লাহে ইমান মানুহ, এইফালে আন্ধাৰো, ফটো ভালকৈ নাহে। আৰু এই মছজিদৰ ওচৰৰ হয়, দিলীপ বজাৰৰ ওচৰত। আৰু আমি এইফালৰ পৰা চিধা যাম হেৰিয়ালৈ, আপোনাৰ কালী মন্দিৰলৈ যাম। কালী মন্দিৰৰ ওচৰত বহুত ধুনীয়া হয়, তাতো হয়, আমি তালৈকে দেখাম। আৰু এয়া মছজিদৰ ওচৰৰো হয়। আৰু মানুহ আপোনালোকে দেখিব পাৰিছে কিমান মানুহ গৈ আছে। আৰু মানে আন্ধাৰ বেছি হৈছেতো, সেইটো কাৰণে ইমান উঠাব পৰা নাই। আৰু এইটো হৈছে হাটখোলা হয়, টাউন কমিটিৰ ওচৰত এডোখৰতো পাতে। আৰু বহুত জেগাতে বহিছে, তেনেকৈ কৰা নাই আৰু সৰু সুৰাকৈ কৰিছোঁ মই। এতিয়া আমি আহি পাই গ'লোঁ কালী মন্দিৰ। এইয়া দেখিছে কালী মন্দিৰ। আৰু এই কালী মন্দিৰৰ ওচৰৰ হয়, বোলক ভিতৰলৈ সোমাই গৈ থাকোঁ। ইয়াতো মানুহ বহুত ভিৰ আছে এই কালী মন্দিৰৰ ওপৰত। আৰু ইয়াৰ কাষতে বহিছে মণ্ডপ। আগতে ইয়াত এই মন্দিৰৰ ওপৰতে বহে। আৰু ইয়াতে লিখি থোৱা আছে বিশ্বনাথ আই লাভ ইউ বুলি লিখা আছে, মই দেখাম বাৰু সেয়াও। দেখিছে মানুহ এই মন্দিৰটো। আৰু এই মন্দিৰৰ কাষতে মণ্ডপ বনোৱা আছে, মই দেখাম বাৰু মণ্ডপটো। ইয়াত দেখিছোঁ ওপৰৰ পৰা চব মানুহ। অকণমান কমিছে ইয়াত। আৰু টাউনৰ পৰা এইডোখৰলৈকে আহোঁতে মানুহৰ ভৰি বিষাই যায় আৰু। ধৰকচোন ইফালে 2 কিলোমিটাৰ, ইফালে মোটামুটি 5 কিলোমিটাৰ হৈ যায়। ইয়াৰ পৰা আকৌ আকৌ ইফালৰ পৰা যোৱা মানে মোটামুটি 8-9 কিলোমিটাৰ হৈ যায়। এয়া মন্দিৰৰ দৃশ্য। এই কাষতে বহিছে মণ্ডপ, ইয়াতো দেখিছে কুলি পাত। তাৰপিছতে দেখিছোঁ আৰু ইয়াতো প্ৰতি বছৰে বহুত ধুনীয়া হয় কালী মন্দিৰত। কালী মন্দিৰত আগতো ফাৰ্ষ্ট হৈছে, আৰু লকডাউনৰ পাছৰ পৰা বহুত দিন পতাই নাই, বছৰটো গ'লেই নি। আপোনালোকেতো আহিছে, যিসকলে চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লক্ষী পূজা আহি আছে, লক্ষী পূজাৰ ভিডিঅ' দেখাম মই। ইয়াতে পেণ্ডেল বনাই আছে লক্ষী পূজা, গাড়ী ঘোঁৰা বহুত আছে, চকৰি তকৰি ধেৰ আছে লক্ষী পূজা। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম, চাই থাকক।